আজি ৰাতিপুৱাই দেখা পালোঁ এটা অদ্ভুত বাকে নাভাগেই বোলে। হে গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। ৰাতিপুৱাই স্বাগত পাই গ'লহি আমাৰ ঘৰ। আমি যাব ওলাইছোঁ আজি প্ৰেক্টিচলৈ। গুডুদা মই স্বাগত গৈ আছোঁ। এয়া পাই গ'লোহি জনম কাশ্যপৰ ঘৰ। ওপৰলৈ আহি দেখি পালোঁ গোটেইকেইটাই কথা মহলা মাৰি আছে। এয়া আমাৰ পাৰ্থদেৱ। আৰু তাৰ পাছতেই আমাৰ প্ৰেক্টিচ ষ্টাৰ্ট হৈ গ'ল। তাৰ মাজতে পাৰ্থই দেখালে বাইকৰ চাউণ্ড। শুনকচোন। আৰু ঠিক তেতিয়াই বৰমাই মাতিলে ভাত খাবলৈ। আৰু গ'লোঁ ভাত খাই উঠিলোঁ। বৰমাই যে কি টেষ্টি বনাইছিলে খানা। ভাত খাই আহি আকৌ প্ৰেক্টিচত ধৰিলে। আৰু প্ৰেক্টিচ কৰি থাকোঁতে কেতিয়া সন্ধিয়া হ'ল গমেই নাপালোঁ। এতিয়া ওলাইছোঁ চাহ খাবলৈ। এয়া আমি পাই গ'লোহি বৰুৱা চাৰিআলি। চাহৰ মাজত আমাৰ কথা আড্ডা। তাৰ পিছতে বোলে ডেক্সটাৰে এটা টি চাৰ্ট কিনে। সি কিনিলেগৈ টি চাৰ্ট আৰু স্বাগতে মোক থ'বলৈ আহিলে ঘৰলৈ। আৰু মই পাই গ'লোহি ঘৰ। আজি মিনি ব্লগটো বিশেষ একো নাছিল দেখাবলৈ, তথাপিও দি দিলোঁ। আকৌ লগ পাম দেই ৰাইজ নতুন এটা মিনি ব্লগৰ সৈতে। বাই।